নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আমি এতিয়া কলেজৰ ওচৰফালে আহি আছোঁ। এই পৰীক্ষা আছিলে হ'লে এইবোৰ প্ৰায় পৰীক্ষা দি আহি আছে। বতৰটো ভালেই আজি। গাইছ আমি এতিয়া গৈ আছোঁ কলেজ পাৰ হৈ আহিলোঁ। এতিয়া এইফালে বেঙেনা খোৱা ফালে আহিছোঁ। লগৰ এজনী ৰুমলৈ যাওঁ। কেলৈ যাওঁ বাজনী ক'ব। আমাৰ গ্ৰুপ ডেন্স এনেই প্ৰেক্টিচ কৰি আছোঁ জানিবা কম্পিটিশ্যনৰ কাৰণেতো এতিয়া শিকিবলৈ যাওঁ আৰু ক'ত হ'ব কম্পিটিশ্যন? আঠখেলীয়াত হ'ব আৰু কম্পিটিশ্যন আমাৰ মানে আঠখেলীয়া নামঘৰৰ ওচৰতে হ'ব। যিসকলে নাজানে তেওঁলোকক কৈ দিছোঁ বহাগত হ'ব, আহিব পাৰিব চাবলৈ। আমি নাচাৰ পিছত ভিডিঅ' দিম, লাইক কমেণ্ট শ্বেয়াৰ চব কৰিব দেই। আৰু এই ব্লগটোতো কৰিবলৈ নাপাহৰিব আৰু। চ' এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি নাচি কৰি প্ৰেক্টিচ কৰি আহিলোঁ। এতিয়া কলেজৰ ফালেদিহে গেট বন্ধ। ব'লা আকৌ জল্দি যাওঁ। পইচা নাই, কান্দি থাক এই ৰুমৰ পৰা ওলাই দিম আৰু উপায় নাই ব'ল। বাইদেউসকল এইটো খুলিব পাৰিম। চেহেৰাকেইটা এইকেইটা দেই। ৰংঘৰৰ বাকৰিত শিৱসাগৰ জিলা আহোম ৰমণী আমি নাচি আহিছোঁ। এইকেইটা হোষ্টেল, এয়া কুকুৰ। কলেজৰ মাজে মাজে দি আহি আছোঁ আমি। ৰুম পাওঁ হৈছোঁ আৰু অকণমান আছে। গৈ আছোঁ খোজকাঢ়ি ক'ত লাইট জ্বলাইছিলে? সৈডোখৰতে জ্বলাইছিলে নি? এতিয়া ভৰিটো মিলিছে কেলে কওঁ পাম নে কি? ভৰিটো চবেই নাচি আছে না একেলগে এনেকৈ দে মই খেলিম খেলিছা? আমি ৰুম পাই গ'লোহি এতিয়া। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।